এয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু এয়া ৰাতি সাজৰ বাবে মাছ ফ্ৰাই কৰি আছোঁ আৰু মানুহজনে ফোন কৰিলে বোলে চব্জি আছে নাই বুলি ক'লে চব্জি যিহেতু আছিলেই আৰু বিলাহী নাই বুলি ক'লেও বিলাহী আনিলে আৰু এয়া মাছ বনাবলৈ লৈছোঁ আৰু আজি মোৰ মাছ খাবলৈ মন গৈও আছিলে মানে কোৱা নাছিলোঁ মন গৈছিলে যদিও মই মানুহজনক কোৱা নাছিলোঁ বাৰু মাছ খাবলৈ মন গৈছিলে বুলি কিন্তু মানুহজনে ফোন কৰি ক'লে বোলে আজি মাছ লৈ যাওঁ দিয়া বোলো লৈ আনাত বুলি ক'লোঁ তেনেহ'লে আৰু মাছৰ লগত মই বোলো খুতৰীয়া শাক আছে যদি খুতৰীয়া শাক লৈ আহিবা বুলি ক'লোঁ খুতৰীয়া শাক বোলে নাপালে আৰু সেইদিনাখন পালেং বুলি মানুহজনে খুতৰীয়া শাক আনিলে আৰু খুতৰীয়া শাকখিনি আৰু বহুত ধুনীয়াকৈ খালোঁ বইল কৰি বহুত ভাল লাগিছিলে খাই পেলাই আৰু এতিয়া মই আজি মাছ ফ্ৰাই কৰি আছোঁ আৰু মাছখিনি বোলে বিলাহীৰ লগতহে বনাব লাগে বহুত দিন অৱশ্যে বিলাহীৰ লগত বনোৱাও নাছিলোঁ বাৰু আৰু বিলাহীৰ লগত বনাবলৈ ক'লে মানুহজনে তাৰপিছত মই ভাবিছিলোঁ বইল বনাম বুলি আজিকালি মোৰ বইল খাই যে খুবেই ভাল লাগে জানেনে আৰু বইল বনাম বুলি ভাবিছিলোঁ বইল যিহেতু মানুহজনে নাখাওঁ বুলি ক'লে বোলে বিলাহীৰ লগতে বনোৱা সেইবাবে মই বিলাহীখিনি ৰেডি কৰি লৈছোঁ আৰু আলু নিদিওঁ বুলি ভাবিছিলোঁ কিন্তু আলু নিদিলে দেখোন ভালেই নালাগে সেইবাবে মই আলু দিলোঁ আলু এটা দিছোঁ সৰু চাই আলু এটা দিছোঁ আৰু এতিয়া মোৰ মাছখিনি ফ্ৰাই কৰি হ'লেই আৰু মাছ যিহেতু বেছি নহয় সেইবাবে মোৰ হৈয়ে গ'ল মাছখিনি ফ্ৰাই কৰি আৰু সেইখিনি তেলতে আৰু এনেকৈ পাঁচফোৰণ কেইটামান দি লৈছোঁ যিহেতু পাঁচফোৰণ বেছিকৈ খাই মানে বেয়া পায় সেইবাবে মই পাঁচফোৰণ কেইটামান দিছোঁ এইখিনি পাঁচফোৰণখিনি অলপ মানে ডেৰালৈকে আৰু ভাজিম তেতিয়া গোন্ধটো ধুনীয়া ওলায় আৰু সেইখিনি ময়ো নাখাওঁ বাৰু অঁতৰাইহে পেলাওঁ কিন্তু তাৰ গোন্ধটোৰ কাৰণেহে লাগে আৰু ইয়াতে পিঁয়াজ এটা দি দিলোঁ আৰু পিঁয়াজ যে খাবলৈ ভয়েই হৈছে আৰু দেই ইমানেই দাম হৈছে পিঁয়াজ দিম নে নিদিমেই ভাবা যায় আৰু সেয়াই পিঁয়াজ এটা দিলোঁ সৰু চাই পেলাই পিঁয়াজ এটা দিলোঁ ইয়াতে পিঁয়াজ এটা দি পেলাই এইখিনি পিঁয়াজখিনিও ভালদৰে ভাজি আছোঁ আৰু সেয়া ভাজি লৈ পেলাই মই ইয়াতে বিলাহীখিনি দি দিম আৰু বিলাহীখিনি দি পেলাই আৰু ইয়াত মছলা মই একোৱেই মছলাই নিদিওঁ আৰু যিহেতু মছলা নাইও বাৰু আৰু মানে মছলা একো নিদিওঁ এনেকৈ পাঁচফোৰণখিনি দিলোঁ আৰু ইয়াতে আদা নহৰু যিখিনি মই খুন্দি থৈছিলোঁ অকল আদা নহৰু দিম ইয়াতে বিলাহী কালাৰটো আহি যাব ধুনীয়াকৈ আৰু বিলাহীখিনি যিহেতু ধুনীয়াকৈ পকা কালাৰ থকা কেঁচা বিলাহী হ'লে ইমান এটা কালাৰ নুঠে আৰু এইখিনি যিহেতু ধুনীয়াকৈ পকি থকা বিলাহী হয় সেইবাবে বিলাহী মই সৰহকৈ লৈছোঁ অলপ টেঙা হওক বুলিকৈ বিলাহী 5টামান লৈছোঁ লৈ পেলাই এনেকৈ সৰু সৰুকৈ কাটি লৈ পেলাই দিলোঁ আলু প্ৰথমতে নিদিওঁ বুলি কিন্তু মই আলু নিদিলে ভাল নাপাওঁ সেইবাবেহে মই আলু দিলোঁ আলু এটা দিলে ভাল লাগিব আৰু বেছিকৈ টেঙা হ'লে ছোৱালীজনীয়ে নাখাব বুলিও ভাবিলোঁ আৰু যদি তেনেকৈ নাখায় তাই আলুখিনি দি তাইক ভাতখিনি সানি দিব পৰা যাব বুলি তেনেকৈ আলু ভাবি পেলাই আলু দিলোঁ আৰু ইয়াতে এতিয়া হালধি অকণমান দিছোঁ জোখ অনুযায়ী নিমখ অকণমান দিছোঁ তাৰপিছত এতিয়া আদা নহৰুখিনি এতিয়া অৱশ্যে মই নিদিওঁ তেলতে দি দিয়া নাই আৰু এতিয়াও নিদিওঁ অলপ সময় এইখিনি ভাজি ল'ম আৰু সেইটো পেকেটটো যে দেখিছিলে পেকেটটোত একোৱেই নাইকিয়া মই ইয়াত যে একেবাৰে একো মছলাই দিয়া নাই দেই আৰু সেনেকৈ আগতেও বনাওঁ কিন্তু আগতে মই মছলা দি বনাওঁ মছলা অলপ দিওঁ বাৰু এতিয়া কিন্তু একেবাৰে মছলা দিয়া নাই মছলা নাই দিয়া যদিও বহুত টেষ্টি হৈছে অৱশ্যে বনোৱাৰ ওপৰত কথা হয়নে আৰু এইখিনি মই অলপ সময় ঢাকন মাৰি থৈ দিম ঢাকন মাৰি থৈ পেলাই অলপ সময় ভাজি থাকিম আৰু এহাতে মোবাইল ধৰি আছোঁ যে আৰু এহাতে এনেকৈ কামখিনিও কৰি আছোঁ কৰিবলৈ অকণমান অসুবিধা হৈছে বাৰু নোহোৱা নহয় যিহেতু মোৰ চেলফি ষ্টেণ্ড একো নাইকিয়া চেলফি ষ্টেণ্ডো নাইকিয়া আৰু কেমেৰা ধৰি দিয়া মানুহো নাইকিয়া আৰু মোবাইলটো আজিকালি কিবা এটা কৰোঁ বুলিলেও মই কৰিব নোৱাৰা হৈছোঁ মোবাইলটো যিহেতু নাপাওঁৱেই আজি এতিয়া মোবাইলটো অকণমান চাৰ্জত দিছিলোঁহে দি লৈ পেলাই মই লৈ আহিলোঁ তাইও যিহেতু ছোৱালীজনীয়ে খেলি আছে সেইবাবে আজি ভিডিঅ'টো কৰিবলৈ পাইছোঁ এনেহ'লে মই নাপাওঁৱেই ভিডিঅ' এটা কৰিম বুলি ভাবিলেও যোগাৰ কৰি ল'লোঁ মই কৰিবলৈ নাপাওঁ এইখিনি ধুনীয়াকৈ ভাজ খাই গৈছেগৈ অলপ সিহঁতে মই আদা নহৰুখিনিও দি দিম যিখিনি আদা নহৰু খুন্দি থৈছিলোঁ আদা অলপ বেছিকৈ দিছোঁ নহৰুতকৈ আদা অকণমান বেছিকৈ দিছোঁ দি লৈ পেলাই খুন্দি লৈছোঁ আৰু খুন্দিবলৈ যিহেতু আমাৰ মানে খুন্দনা নাইকিয়া মিক্সি আছে বাৰু নথকা নহয় কিন্তু অলপকৈ মিক্সিত খুন্দিবলৈ ভাল নালাগে সেইবাবে মিক্সিত খুন্দা নাই আৰু এনেকৈ মিক্সিত খুন্দাটোতকৈ এনেকৈ খুন্দি দিলে মানে বেছি এটা সোৱাদ আহে আৰু গোন্ধটো ধুনীয়া আহে
সেইবাবে মিক্সিত দিলে দেখোন কিবা এটা গোন্ধটো নাইকিয়া হৈ যোৱাৰ দৰেহে হয়। হয়নে নহয় বাৰু আপোনালোকে ক'বচোন। আৰু মিক্সিত দিবলৈ হ'লে সৰহকৈ দিলে ভাল হয়। আৰু সেইখিনি আদা নহৰুখিনিও দি লৈ পেলাই আৰু মানে সেইটোত যিটো খুন্দিছিলোঁ আদা নহৰুখিনি পাতো যে লাগি আছিলে, সেইবাবে তাত মই পানী অকণমান দি লৈ পেলাই সেইখিনি পানীখিনিও ইয়াতে দি দিছোঁ। আৰু এইখিনি পানীখিনি মই শুকুৱাই দিম, অলপ সময় শুকাবলৈ দিম। মানে যিখিনি পানী দিছিলে সেই পানীখিনি শুকাবলৈ দিম। আৰু শুকাবলৈ এনেকৈ অকণমান লৰাই দিছোঁ যদি তলত লাগি ধৰিছে বুলি, কিন্তু লাগি ধৰা নাই বাৰু। সেনেকৈ অলপ সময় লৰাই দিছোঁ। আৰু বিলাহীখিনি দেখিছেনে গোটেইখিনি ধুনীয়াকৈ গলি গ'ল, কিন্তু আলুখিনি সিজা নাই। সেইবাবে ঢাকন মাৰি দিছোঁ আৰু পানীখিনিও শুকাবলৈ দিছোঁ। পানীখিনি শুকাব, তাৰপাছত এনেকৈ শাকো শুকাই গ'ল। শুকাই লৈ পেলাই এয়া দেখিছেনে তেল বিৰিঙি বিৰিঙি আহিছে, ধুনীয়াকৈ তেল বিৰিঙি আহিছে। ইয়াতে এতিয়া পানী দিবলৈ হ'ল। আৰু ইয়াতে মই ঠাণ্ডা পানীহে দিছোঁ, গৰম পানী দিয়া নাই। ঠাণ্ডা পানী দিয়া আৰু গৰম পানী দিয়া একেটাই বুলিয়ে ভাবোঁ মই। সোৱাদটো একেটাই আহিব যদিহে শাকখিনি অলপ বেছি মানে ভালদৰে উতলাই আৰু বহুত দেৰিলৈকে উতলাই থাকিব লাগে, তেতিয়া এনেও সোৱাদটো আহিব। গৰম পানী দিলেও যিটো সোৱাদ আহিব, ঠাণ্ডা পানী দিলেও সেইটো সোৱাদেই আহিব। আগতে যিহেতু মই দেখি আহিছোঁ সৰুৰ পৰা মাংস বনালোঁ, যিহেতু আমি আগতে হাঁহৰ মাংস বেছিকৈ খাইছিলোঁ, হাঁহ আৰু ছাগলীহে বেছিকৈ খাইছিলোঁ। আমি ব্ৰইলাৰ, লোকেল মুৰ্গী এইবিলাক খায়েই পোৱা নাছিলোঁ, কাৰণ দেউতাই আগতে খোৱা নাছিলে আৰু সেইবাবে আমিও খাই পোৱা নাছিলোঁ, আমাকো দিয়া নাছিলে খাবলৈ। আৰু তেতিয়াও দেখিছিলোঁ দেউতাই মানে পানীখিনি ঠাণ্ডা পানীয়ে দিছিলে। ঠাণ্ডা পানী দি পেলাই বহুত টাইম উতলাইছিলে, তেতিয়া ধুনীয়া এটা সোৱাদ আছিলে। আৰু সেই সোৱাদ আজিলৈকে মই কাৰো হাততে পোৱা নাই, দেউতাৰ দৰে সোৱাদ কোনেও দিব পৰা নাই। আৰু ইয়াতে এইখিনি হৈছেহি, আৰু অলপ সময় উতলিলে হৈ যাব। আৰু এইখিনি যেতিয়া অকণমান ডাঠ হ'ব তেতিয়া নমাই থৈ দিম। ইয়াতে 2টা জলকীয়াও দি দিছোঁ আৰু ধনিয়া অকণমান দিছোঁ। আৰু এয়া মোৰ ৰাতিৰ থালিখন হৈ গ'ল। এয়া দেখিছেনে ধুনীয়াকৈ সজাই পৰাই ল'লোঁ। আৰু এয়াই হৈছে চিম্পুল এখন থালি, ৰাতিৰ থালি সজাই ল'লোঁ। আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু মাছৰ আঞ্জাখিনি কেনেকুৱা কালাৰ হৈছে